বিৰুদ্ধে অভিযান বন্ধ নহয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট যে অভিযান অব্যাহত থাকিব বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে বহু অবৈধ স্বামীয়ে আৰক্ষীৰ ওচৰত আহি আত্মসমৰ্পণ কৰিছে বুলিও তেওঁ উল্লেখ কৰিছে বাল্য বিবাহৰ বিৰুদ্ধে কোনো কাৰণতে অভিযান বন্ধ নহয় বুলি তেওঁ কৈছে যেনেকৈ করুণ ঘটনা সংঘটিত নহওক কিয় যেনেকুৱা ঘটনা সংঘটিত নহওক কিয় যেনেকৈ প্ৰতিবাদ নহওক কিয় অব্যাহত থাকিব নিৰন্তৰভাৱে চলি থাকিব বাল্য বিবাহ বিৰোধী অভিযান আৰু অবৈধ স্বামী ধৰা অভিযান পুনৰ টুইটযোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ স্বামী জালত পৰিব বুলি তেওঁ উল্লেখ কৰিছে 4074টা গোচৰৰ ইতিমধ্যে 3015 গৰাকী অবৈধ স্বামী আৰক্ষীৰ জালত পৰিছে 3015 জন নাবালিকা বিয়া কৰোৱা স্বামীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ ন্যায়িক প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পক্সো আইনৰ অধীনত চলিব ন্যায়িক প্ৰক্ৰিয়া ইজনৰ পাছত সিজন স্বামী জালত পৰিছে আৰক্ষীৰ হাজাৰ হাজাৰ স্বামী আৰক্ষীৰ জালত পৰিব 2026 পৰ্যন্ত চলি থাকিব এই অভিযান বহু স্বামীয়ে আৰক্ষীৰ থানাত বৰ্তমান আত্মসমৰ্পণ কৰিছে আৰক্ষী তেওঁলোকক বিচাৰি যোৱাৰ পূৰ্বে তেওঁলোকে আত্মসমৰ্পণ কৰিছে বুলি উল্লেখ কৰিছে হাজাৰ হাজাৰ স্বামী জালত পৰিব আৰক্ষীৰ পুনৰ টুইট যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 চনলৈকে এই অভিযান অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰিছে 2026 ৰ ভিতৰত বাল্য বিবাহ সম্পূৰ্ণৰূপে শেষ কৰা হ'ব এই ৰাজ্যত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰিছে the positive side is that now people are coming out and surrendering before police তেওঁ উল্লেখ কৰিছে আৰক্ষী যোৱাৰ পূৰ্বে আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পূৰ্বে বহু অবৈধ স্বামীয়ে এতিয়া নিজেই সাৰেন্ডাৰ কৰিছে আত্মসমৰ্পণ কৰিছে আৰক্ষীৰ ওচৰত আহি মুখ্যমন্ত্ৰী গৰাকীয়ে কালি টুইট কৰিছে চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই টুইটটো Our crackdown against child marriage has entered its second week with 3,015 arrests made so far. The drive against this social evil will continue. The positive side is that now people are coming out and surrendering before police. মুখ্যমন্ত্ৰী গৰাকীয়ে এইদৰে টুইট কৰা দেখিবলৈ পোৱা গৈছে তেওঁ উল্লেখ কৰিছে আমাৰ বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত আছে আৰু দ্বিতীয় সপ্তাহত 3015 গৰাকী এৰেষ্ট হৈছে কোনো পধ্যে বাল্য বিবাহ বিৰোধী অভিযান বন্ধ নহয় অব্যাহত থাকিব আৰু পজিটিভ ইম্পেক্ট যে বহু লোকে বৰ্তমান আত্মসমৰ্পণ কৰিছে পুলিচ যোৱাৰ পূৰ্বে সাৰেন্ডাৰ কৰিছে বহুজনে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগলৈকে এই অভিযান চলি থাকিব আৰু অসমত এটাও যাতে আৰু বাল্য বিবাহ হ'ব নোৱাৰে তাৰ কাৰণে আমি এক বিস্তৃত পদক্ষেপ আমি গ্ৰহণ কৰিম আইনৰ ব্যৱস্থা চলি থাকিব ডিসি সকলে কাজিৰ যিটো ব্যৱস্থা সেই কাজিৰ ব্যৱস্থাটো কেতিয়া নিয়ন্ত্ৰণ কৰিব আৰু যাতে যিকোনো কাৰণতে বয়সক ফাঁকি দি আমাৰ এনেকুৱা ধৰণৰ বিবাহ হ'ব নোৱাৰে